সাবস্ক্ৰাইব কৰক এভি টেকনিক্যাল নামৰ চেনেলটি আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক যাতে আমাৰ আহিবলগীয়া ইন ফিউচাৰ ভিডিঅ'সমূহ আপুনি পোনপ্ৰথমে চাব পায়। বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ এভি টেকনিক্যাল চেনেললৈ আৰু মই আপোনালোকৰ সৈতে অজয়। বন্ধুসকল আপোনালোকে প্ৰায় হোৱাটছএপ ইউজ কৰে। ধৰক আপোনালোকৰ হোৱাটছএপত কোনোবা বন্ধু এজনে মেছেজ দিলে আৰু সেই মেছেজটো তেওঁ ডিলিট কৰিলে আৰু যেতিয়া আপুনি হোৱাটছএপটো খোলে তেতিয়া আপুনি দেখা পায় যে দিছ মেছেজ ৱাজ ডিলিটেড বুলি আৰু সেই মেছেজটো আমাৰ বেছিকৈহে চাব মন যায়। তো ব'লক বন্ধুসকল আজি মই আপোনালোকক এনেকুৱা এটা এপৰ কথা ক'ম যোনটোৰ সহায়ত আপোনালোকে হোৱাটছএপত ডিলিট কৰা মেছেজসমূহ চাব পাৰে। তো ব'লক বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল আমি হোৱাটছএপত ডিলিট কৰা মেছেজসমূহ চাবৰ বাবে আমি এটা এপ ডাউনলোড কৰিব লাগিব আৰু এপটো ডাউনলোড কৰাৰ বাবে গুগল প্লে ষ্ট'ৰ যাব লাগিব। প্লে ষ্ট'ৰত গৈ ইয়াত চাৰ্চ কৰক নটিচেভ বুলি চাৰ্চ কৰিব লাগিব আৰু এয়া দেখিছে এপটো আহি গৈছে। মই এপটো ডাউনলোড কৰি ৰাখিছোঁ বন্ধুসকল, আপোনালোকে ডাউনলোড কৰি ল'ব আৰু মই দেখাই দিছোঁ এতিয়া কেনেকৈ এই এপটোৱে কাম কৰে। বন্ধুসকল মোৰ ইটো মোবাইল এটা দি মই মেছেজ দি আপোনালোকক দেখাই আছোঁ, ৰ'ব। চাওক মেছেজ আহিছে মোৰ হাই বুলি, বাট মই ইটো মোবাইলত মই ডিলিট কৰি দিছোঁ। চাই লওক মই ডিলিট কৰি দিছোঁ মেছেজটো। আমি এতিয়া হোৱাটছএপত যাম। হোৱাটছএপত দেখা পাব দিছ মেছেজ ৱাজ ডিলিটেড বুলি দেখা পায়। আমি এতিয়া নটিচেভ এপটো অপেন কৰিম আৰু অপেন কৰি চেটত যাম। চেটত গৈ চাওক মোৰ হাই বুলি মেছেজটো আহিছিল। দেখিলে বন্ধুসকল কিদৰে আমি হোৱাটছএপত ডিলিট কৰা মেছেজসমূহ চাব পাৰোঁ। বন্ধুসকল চালে আমি কিদৰে হোৱাটছএপত ডিলিট কৰা মেছেজসমূহ আমি চাব পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই বাই।